হেল্ল' বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল বটনটো দবাই দিয়ক। অলিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ। অপশ্যন বি নৰমান পিটছাৰ্ভ। অলিম্পিকত ব্যক্তিগতভাৱে সোণৰ পদক পোৱা প্ৰথম ভাৰতীয় খেলুৱৈ। অপশ্যন বি অভিনৱ বিন্ধা। ভাৰতে এতিয়ালৈকে কি খেলত সৰ্বাধিক সংখ্যক অলিম্পিক পদক লাভ কৰিছিল? অপশ্যন বি হকী। অলিম্পিক খেলত ব্যক্তিগতভাৱে পদক লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ স্বাধীনতাৰ পিছত। অপশ্যন বি কে.বি. যাদৱ। বৰ্তমানলৈ ভাৰতে অলিম্পিক খেলত মুঠ কিমানটা পদক লাভ কৰিছিল? অপশ্যন বি 28টা। পৃথিৱীৰ দলীয় ফুটবল খেল ব্যৱস্থাক পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে। অপশ্যন বি FIFA। সৰ্বপ্ৰথম বিশ্বকাপ ফুটবল কেতিয়া খেলা হৈছিল? অপশ্যন বি 1930। 2018 চনৰ বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন চি ৰাছিয়া। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্বাধিকবাৰ 5 চেম্পিয়ন হোৱা দেশখনৰ নাম? অপশ্যন চি ব্ৰাজিল। বিশ্বকাপ ক্ৰিকেট খেল কোন চনৰ পৰা আৰম্ভ হৈছিল? অপশ্যন বি 1975 চন। বিশ্বকাপ ক্ৰিকেট ভাৰত কিমানবাৰ চেম্পিয়ন হৈছে? অপশ্যন বি 2বাৰ। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতিৰ প্ৰধান কোন? অপশ্যন বি ক্ৰিষ্টিন লেগাৰ্ড। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতিৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যন বি ৱাশ্বিংটন। বিশ্ব বেংকৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন বি 1945 চনত। এছিয়ান ডেভেলপমেণ্ট বেংক কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন বি 1966 চনত। ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয়? অপশ্যন বি 1951 চনত। ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন কৰা হয়? অপশ্যন বি 2015 চনত। 2018 ভাৰতৰ নীতি আয়োগৰ উপাধ্যক্ষ কোন? অপশ্যন বি ৰাজীৱ কুমাৰ। NITIৰ সম্পূৰ্ণ অৰ্থ কি? অপশ্যন বি নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ কোন? অপশ্যন বি অৰিজিত পেটেল। পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ? অপশ্যন বি ভাৰত। পৃথিৱীৰ আটাইতকৈ অধিক জনসংখ্যাৰ ঘনত্ব দেশ? অপশ্যন বি মনাকো।
ভাৰতৰ অৰ্থনীতি হৈছে অপশ্যন বি মিশ্ৰ। ভাৰতত মুদ্ৰাৰ প্ৰচলন কৰিছিল অপশ্যন বি শ্বেৰশ্বাহ। তলৰ কোন ঠাইত মুদ্ৰা ছপা কৰা কাৰখানা আছে? অপশ্যন বি নাছিক। ভাৰতবৰ্ষত আঞ্চলিক গ্ৰাম্য বেংক আইন গ্ৰহণ কৰা। অপশ্যন এ 1976 চনত। নৰসিংহম কমিটি গঠন হয়। অপশ্যন এ 1991 চনত। ভাৰতীয় ৰেল সেৱা ৰাষ্ট্ৰীয়কৰণ কৰা হয়। অপশ্যন এ 1950 চনত। সেউজ বিপ্লৱ আৰম্ভ হৈছিল। অপশ্যন এ 1960 পৰা 1970 বিমান পৰিবহণ সেৱা আৰম্ভ হৈছিল। অপশ্যন বি 1920 চনত। ভাৰতবৰ্ষত লোকপিয়ল আৰম্ভ হয়। অপশ্যন এ 1872 চনত। 2011 চনৰ লোকপিয়ল। অপশ্যন ডি 15তম লোকপিয়ল। নতুন ঔদ্যোগিক নীতি গ্ৰহণ কৰা হয়। অপশ্যন এ 1991 চনত। ভাৰতবৰ্ষত বৰ্তমান ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা। অপশ্যন চি 27টা। ৰিজাৰ্ভ বেংকৰ স্থাপিত হৈছিল। অপশ্যন চি 1952 চনত। প্লিজ ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰক বন্ধুসকলৰ মাজত। ধন্যবাদ।